মই জেগাত থোৱা বস্তুটো নাপালে কিন্তু মাথা চুটি যায় আৰু দেই। আজিতো আইতাহে ঘৰ সাৰিছিলে, আইতা চাগে ক'ৰবাত পেলাই দিলেগে যে সাৰি মেলি। অ' ছাৰ, কি বিচাৰি ফুৰিছে? তই আকৌ ক'ৰবাত টপকিলেহি? দোকানলৈ যাম বুলি আহিছিলোঁ, বাটতে আকৌ চিপচিপকৈ বৰষুণ যাক পালোঁ, তাৰপিছতে আৰু আপোনালোকৰ ঘৰতে সোমাই দিলোঁ। পিছে আপুনি কি বিচাৰি ফুৰিছে আৰু ইমান ভকি আছে যে? এই টেষ্টাৰ এডাল থৈছিলোঁ, এইখিনিতে ক'তনো গ'ল জানো, আইতাই সাৰিছিলে আজি ঘৰ, পেলাই দিলে যেন পাইছোঁ ক'ৰবাত সাৰি মেলি। সেইডাল নাপালে এতিয়া নতুনকৈ এডাল কিনি আনিবই লাগিব। এই কিনিয়ে আনিব, বেছি দাম নলয় নহয়, 20 টকাহে লয়। 20 টকাত মুখখন চাই দিব তোক। মই যিডাল আনিছিলোঁ আজি 1 মাহৰ আগত, সেইডালে লৈছিলে 150 টকা। ইমান অকণমানি বস্তুটো ইমান দাম নে? আজিকালি যুগত সৰু ডাঙৰ কি আছে আৰু, চব বস্তুৱে দামী। এই অসময়ত আকৌ কোনে ফোন কৰিলে? হেল্ল'? অঁ হেল্ল', গজেন? হে চেং ভাই, মই আকৌ তোমাৰ নম্বৰটো চিনিয়ে পোৱা নাই, ছেভ নাই যে মোৰ ওচৰত। কোৱা কোৱা, খবৰ খাতি কেনেকুৱা? মোৰ ভালেই গজেন, তোমাৰ কোৱা? চলি আছে আৰু যেনে তেনে। মই তোমাক বিশেষ কাৰণ এটাতহে ফোন কৰিছোঁ গজেন। কোৱা কোৱা। তুমি আজি এতিয়াই এঠাইলৈ যাব লাগিব, যাব পাৰিবানে? যাবতো পাৰিম, কিন্তু ক'ত? তুমি যাব লাগিব উল্টাপুৰ। হা 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 হা, মই কিবা শুনাত ভুল কৰিলোঁ নেকি? এই কি পুৰ ক'লা? তোমাৰ শুনাত ভুল হোৱা নাই গজেন, তুমি ঠিকেই শুনিছা। তুমি এতিয়া উল্টাপুৰলৈ যাব লাগিব। উল্টাপুৰ? এইডোখৰ জেগা ক'ত আছে আকৌ? তুমি কেতিয়াবা ৰত্নাপুৰ গৈছানে বাৰু? গৈছোঁ গৈছোঁ, কেইবাবাৰো গৈছোঁ। এই ৰত্নাপুৰ নোপোৱা আগতে যে এনেকৈ হাবি ফালে যে এটা ৰাস্তা আছে, লুংলুঙীয়া ৰাস্তা। অঁ মস্ত ডাঙৰ যে এনেকৈ আহঁত গছ এজোপা আছে, সেই তাৰ কাষেদি যে গৈছে ৰাস্তাটো। গম পাইছোঁ গম পাইছোঁ। সেইটো ৰাস্তাতে যাব লাগিব তুমি। মই সেই ৰাস্তাটোতে যাব লাগিব বুলি জানো, কিন্তু আৰু ক'ত ক'ত সোমাব লাগিব মই নাজানো। ঠিক আছে, সুধি মেলি বাৰু মই ওলাই যাম, কিন্তু তালৈ যোৱা প্ৰয়োজন কি? সেই জেগাডোখৰৰ পৰা মোলৈ মানুহ এজনৰ ফোন আহিছিলে। তেখেতে কৈছে তেওঁলোকৰ গাঁওখন বহুত বিপদত পৰিছে, আৰু বিপদৰ কাৰণ হৈছে এটা যাদুঘৰ। যাদুঘৰ? সেই মানুহজনে মোক তৎক্ষণতে মাতিছিলে, কিন্তু মই এতিয়া যাব নোৱাৰিম, মই বেলেগ এফালে যাব লাগিব। সেইকাৰণে ভাবিলোঁ মই তোমাকে কথাটো কৈ দিওঁ। তুমি এতিয়া যাব পাৰিবা ন? পাৰিম পাৰিম। ঠিক আছে, তাত গৈ মোক ফোন কৰিবা, আৰু সেই মানুহজনক লগ ধৰিবা, সেই মানুহজনে তোমাক সকলো কথা কৈ দিব সেই গাঁওখনৰ কথা। ঠিক আছে ঠিক আছে। এতিয়া ৰাখিছোঁ, মই যাবই হ'ল মানে। ঠিক আছে ঠিক আছে। অ' গজেন দা, ক'লৈ যোৱাৰ কথা কৈছে আপুনি? চেঙে কাম এটা দিছোঁ। এই উল্টাপুৰ নামৰ বোলে ক'ৰবাত জেগাডোখৰত বোলে যাদুঘৰ এটা তাণ্ডৱ চলাই আছে, সেইকাৰণে চেঙে আমাক উল্টাপুৰ যাবলৈ কৈছে। উল্টাপুৰ ক'ত আছে? আজিলৈকেতো মোৰ এইডোখৰ জেগাৰ নাম শুনা নাই কেতিয়াও। তাকেহে, আজিলৈকেতো ময়ো শুনা নাইচোন। যাওঁ যাওঁ, সি আকৌ মোক সোনকালে যাবলৈ কৈছে নহয় তালৈ। হেৰি নহয় গজেন দা, আপোনাৰ লগত ময়ো যাওঁ নি বাৰু? নালাগে নালাগে, তাত আকৌ কি বিপদে মোৰ কাৰণে ৰখি আছে ঠিকা নাই, মইতো বিপদত পেলাব নোৱাৰোঁ। হ'ব, আপোনাৰ লগতচোন মই আগতেও গৈছোঁ আপোনাৰ মিছনত, আৰু লগতচোন আপুনি থাকিবই। প্লিজ মোকো লৈ যাওক না, মোৰ চাবলৈ মন আছে মানে, এইডোখৰ উল্টাপুৰ কি জেগা আচলতে। ৰাম ৰাম, হ'ব দে যাবি, কিন্তু এই কুনিয়াক নকবি আকৌ, নহ'লে সিও ওলাব মোৰ লগত। চিন্তা নকৰিব, নকওঁ, ব'ল তেতিয়াহ'লে। এইডোখৰত বাৰু যেন তেন পালোহি, এতিয়া ৰাস্তাটো বা ক'ত আছে এইটো বিচাৰিবলৈ আছেই। গজেন দা, আপোনাৰ চকু ঠিকে থাকে আছেতো? কি ক'লি তই? মানে সেই মুখৰ আগত থকা বৰগছজোপা কাষেদি যোৱা ৰাস্তাটো আপুনি দেখা নাই, মোক সেইটো কাৰণে সুধিলোঁ। ঠিকেইতো, সেইটো দেখোন ৰাস্তাটো। ধেৎ তেৰি, মই মনেই কৰা নাই। বলক সোনকালে বলক এতিয়া। ৰ এনেই খোজকাঢ়ি মৰাতকৈ এই ৰিক্সা চিক্সা পাওঁ নেকি চাই লওঁ। ৰিক্সাৰ নাম লৈছিলোঁ, ৰিক্সাখন ওলালেইচোন, সেইখন। আস্তে আস্তে আস্তে। দাদা ক'লৈ যাব? উল্টাপুৰ যাবনে? উল্টাপুৰ? নাই দাদা নাযাওঁ, মৰিবলৈ মন নাই মোৰ। আপুনি শ্বিলং কওক, শ্বিলঙলৈ লৈ যাম, কিন্তু তথাপিতো উল্টাপুৰ নাযাওঁ। কিন্তু কেলে চেলে বাদ দিয়ক, যদি মৰিবলৈ মন নাই তেতিয়াহ'লে আপোনালোক এইখিনি পাই ঘূৰি যাওক। এনেকৈ হ'লেচোন আমি খোজকাঢ়িয়ে যাব লাগিব তালৈ। বৈ খোজকাঢ়ি যাওঁ বৈ। এইখিনিলৈকে আহিলোঁ যেতিয়া তালৈ যামেই, কিনো আছে চাওঁচোন, মানুহৰ মুখত বৰ শুনিছোঁ এইখন গাঁৱৰ বিষয়ে। ব'ল এই ৰিক্সাৱালাতে কৈ দিয়া দেখি দেখোন মোৰ ভয় লাগিছে এতিয়া কিবা। যাওঁ, যি হ'ব আৰু। আহিছ নাই তই? গৈছোঁ। ক'তা মানুহে কোৱা লিখিয়াচোন ইয়াত একো ভয় কৰিবলগীয়া বস্তুৱেই নাই। তাকেতো ময়ো ভাবিছোঁ কথাটো। ব'লচোন বাৰু আগলৈ যাওঁ, কিনো হয়। ব'লক। চেঙে পঠিওৱা ল'ৰাকেইটাচোন এতিয়ালৈকে অহাই নাই। কৈছে নি? সেইখিনি দেখোন মানুহ এটা ৰখি থকা দেখিছোঁ। ব'ল সেই মানুহজনকে সুধোংগে। ব'লক। নমস্কাৰ খুৰা। তোমালোক কোন? তোমালোককতো এইখন গাঁৱত আগে পিছে দেখা নাই। দাদা, এইখন গাঁৱত আমি নতুন, আজি আহিছোঁ। এইখন বাৰু উল্টাপুৰ গাঁওখন হয়নে? হয়। কিন্তু তোমালোক ইয়ালৈ কেলৈ আহিছা? তোমালোকে নাজানা নেকি এইখন গাঁৱৰ বিষয়ে? বাটত মানে ৰিক্সাৱালা এটা পাইছিলোঁ, তাক বোলো ইয়ালৈ আহিব নেকি সুধিছিলোঁ। সি বাৰু কৈছিলে কিবা কিবি, মানে তাৰ কথাত মই ইমান গুৰুত্ব নিদিলোঁ। গুৰুত্ব দিব লাগিছিলে তাৰ কথাত, তুমি গুৰুত্ব নিদিয়ে ডাঙৰ ভুল কৰিলা। মানে এইখন গাঁৱত যোন এবাৰ সোমাই সি আৰু দুনাই ওলাব নোৱাৰে। এই গাঁওখনৰ মানুহবিলাক বহুত ডাঙৰ বিপদত পৰি আছে, সেইকাৰণে মই এই গাঁওখনক বচাবৰ কাৰণে এজন ৰক্ষক মাতিছিলোঁ, কিন্তু তেওঁচোন এতিয়ালৈকে পোৱাহিয়ে নাই। আপুনি চেঙৰ কথা কৈছে নি বাৰু? কিন্তু তুমি কেনেকৈ গম পালা? আপোনালোকে চিন্তা কৰিব নালাগে, এই গাঁওখনলৈ চেঙে মোক পঠিয়াইছে, যাতে মই এই গাঁওখনৰ মানুহবিলাকক ৰক্ষা কৰিব পাৰোঁ। এই চেঙে পঠিওৱা ল'ৰাটো মানে তুমি? হয় খুৰা, ময়েই। আহা মোৰ ঘৰলৈ আহা, তাতে মই তোমাক সকলো কথা ক'ম। ব'লক।
আহা আহা এইপিনে আহা বহা এই সোফাতে বহা অঁ এতিয়া আপুনি কওকচোন এই গাঁওখনৰ বিষয়ে চেঙে মোক কৈছিলে যে কিবা যাদুঘৰ এটাৰ কাৰণে এই গাঁওখনত বিপদ হৈ আছে বোলে অঁ চেঙে ঠিকেই কৈছে তোমাক আজিৰ পৰা ঠিক 6 মাহ মানৰ আগতে আমাৰ এই গাঁওখন বহুত ধুনীয়া গাঁও আছিলে সকলো মানুহ এই গাঁওখনত মিলা প্ৰীতিৰে আছিলে আমাৰ এই গাঁওখনলৈ বাহিৰৰ মানুহ আহে চাবলৈ আগতে কিন্তু এতিয়া সকলো বৰবাদ হৈ গ'ল সেই যাদুঘৰটোৰ কাৰণে সেই যাদুঘৰটোৱেনো এই গাঁওখনত কৰিলে কি আৰু কি কাৰণে কৰিলে আমাৰ এই গাঁওখনৰ পূব চাইডে এখন বহুত ডাঙৰ জংঘল আছে সেই জংঘলখনৰ ওচৰতে এটা যাদুঘৰে তপস্যা কৰি আছিল সেই যাদুঘৰটোৱে তপস্যা কৰি থকা জেগাৰ পৰা অকণমান আঁতৰত এজোপা পচা ডাঙৰ গছ আছিল এই গছজোপাতে আকৌ এই গাঁওখনৰ খৰিকটীয়া এটাই গছৰ ডাল কাটি আছিল ভুলক্ৰমে সেই গছজোপাৰ ডাল এটা ভাঙি আহি পেলাই সেই যাদুঘৰটোৰ মূৰত পৰিলেহি সেই যাদুঘৰটোৰ তপস্যা ভংগ হৈ গ'ল আৰু সি ইফালে সিফালে চাই সেই খৰিকটীয়াটোক দেখিলে খৰিকটীয়াটোৱে আহি পেলাই তাৰ ওচৰত ক্ষমাও খুজিলে কিন্তু সি নাকো নুশুনিলে তাক উল্টা পুল্টা বকিবলৈ ধৰিলে সেই খৰিকটীয়াটোক এটা বান্দৰলৈ পৰিৱৰ্তন কৰি দিয়া কথা ক'লে সেই যাদুঘৰটোৱে বহুত ভয় খালে আৰু সি তৎক্ষণাত আহি পেলাই গাঁৱৰ মানুহক মাতি সকলো কথা কৈ দিলে এই গোটেই গাঁওখনৰ মানুহবিলাকে সেই যাদুঘৰটোক বুজাবলৈ গ'ল কিন্তু সেই যাদুঘৰটোৰ খং অতিপাত বাঢ়ি গ'ল আৰু সি এই গোটেই গাঁওখনক খাও পাত দিলে সেই গাঁওখনৰ মানুহবিলাকে উল্টাকে খোজকাঢ়িব উল্টাকে শুব উল্টাকে খাদ্য খাব আৰু কথাবোৰো উল্টাকে ক'ব কোনোদিনে এই গাঁওখনৰ উন্নতি নহ'ব মানুহে এই গাঁওখনৰ নাম শুনিলে ভয় কৰিব তেনেকে এই সুন্দৰ গাঁওখন বৰবাদ হৈ গ'ল কিন্তু আপুনি সেই খাওপাতৰ পৰা কেনেকে বাচি গ'ল আপুনিচোন আমাৰ ওচৰত ঠিকেই আছে অঁ সেই খাওপাতৰ প্ৰভাৱ মোৰ গাত নহ'ল কাৰণ মই সেই সময়ত এই গাঁৱত নাছিলোঁ মই চহৰলৈ গৈছিলোঁ কিন্তু 6 মাহৰ পিছত আহি পেলাই যেতিয়া মই এই গাঁওখনত দেখোঁ যে এই পৰিস্থিতি মই বহুত ভয় খাই গ'লোঁ এতিয়া কি কৰিম কি নকৰিম লাগিলে মোৰ একোৱেই উপায় নোপোৱা হ'লোঁ মই এতিয়াই মোৰ এটা ল'ৰালে মনত পৰিলে যিটোৱে এটা ডাঙৰ অসুৰৰ পৰা এখন গাঁৱক বচাইছিলে আৰু সেই ল'ৰাটোৰ গাত বহুত শক্তি আছিলে ইটো সিটো সোধোতে গম পালোঁ যে তাৰ নাম চেং আৰু তাৰে মানুহ এটাৰ পৰা তাৰ নম্বৰটো ল'লোঁ আৰু এই বিপদৰ সময়ত মই চেঙলৈ ফোন কৰিলোঁ আপুনি ফোন কৰি চেঙক বহুত ভাল কাম কৰিলে আপুনি এতিয়া একো চিন্তা নকৰিব আমি আহি গ'লোতো সেই যাদুঘৰটোক ভালকৈ সেকা দিম যাতে সি দুনাই এনেকুৱা কাম আৰু কেতিয়াও কৰিব নোৱাৰে তাৰ ওচৰত শক্তি থাকিলে বুলি সি অপব্যৱহাৰ কৰিব নালাগিছিলে এতিয়া সি তাৰ ভুলৰ বাবে শাস্তি পাব মই তোমালোকৰ পৰা এইটোৱে আশা কৰোঁ তোমালোকে যেন তেনে হ'লেও মোৰ এই গাঁওখন বচোৱা মই ক'লোঁ নহয় আপুনি চিন্তা নকৰিব আহা এতিয়া মই কিবা এটা বনাওঁগৈ খাই লৈ আহিম ঠিক আছে ব'লক কাইলৈ ৰাতিপুৱাই তোমাক এই গাঁওখন দেখাই দিম ঠিক আছে খুৰা ব'লক গুৰুদেৱ মই আপোনাক গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈহে ইয়ালৈ আহিলোঁ কি কথা ক'বলৈ আহিছ গুৰুদেৱ আপুনি দিয়া খাওপতৰ পৰা মুক্ত কৰিবলৈ এই গাঁওখনলৈ দুটা মানুহ আহিছে আৰু এই গাঁওখনৰে কোনোবা এটাই সিহঁত দুটাক মাতি আনিছে ইয়ালৈ এইটো কথা ক'বলৈকে তই মোক মাতি আনিছ ইয়ালৈ হা এইটোতো বহুত সাধাৰণ কথা সিহঁতি মোৰ শক্তিৰ বিষয়ে নাজানে জনা হ'লে সিহঁতি এই ভুল কেতিয়াও নকৰে আৰু সিহঁতি ইয়ালৈ আহিলেও আহক মোৰ কোনো মতলব নাই শেষ কৰি দিম সিহঁতক মোৰ শক্তিৰে এই সাধাৰণ কথাটোৰ কাৰণে তই মোৰ তপস্যা ভংগ কৰিলি মই তোক সোধাই নেৰো কিন্তু ভালে ভালে মোৰ মুখৰ আগৰ পৰা তই যা নহ'লে তোক বটলত বন্দী কৰি থ'ম মই এইখনপা পলোৱাই ভাল নহ'লে গোটেই জীৱন মই বটলৰ ভিতৰত কটাব লাগিব মই মোৰ দিব্য দৃষ্টিৰে চাব লাগিব কোন হয় সেইকেইটা মোৰ ওচৰত সময় বহুত কম আছে এতিয়া মই মোৰ তপস্যাত বহোঁগৈ